গাইস এতিয়া আমি মৰ্নিং ৱাক কৰি আহিছোঁ। আচ্ছা আমি এতিয়া উপস্থিত হৈছোঁ। ओए चलो बोलो सॉरी ये सब चीजें हाथ से बना रही हैं এয়া কৃষ্ণ গৈ আছে এয়া কৃষ্ণ গৈ আছে এয়া কৃষ্ণ ওলাইছে দক্ষিণপাট সত্ৰত শিয়াল আছে আৰু কিবা কিবি আছে। কি শিয়াল আছে হৰিণা কি কোৱা কৈ দিয়া তোমাৰ পাৰ্টনাৰ এইবিলাক সেনেকে নক'ব আকৌ মোক ক'বলৈ একো নাই। এইডোখৰ নিদিব হ'লে কাটি দিব মই কৈ দিছোঁ। প্লিজ আপুনি মই ব্লগ নবনাওঁ এনেই ক'লোঁ। হা মই ব্লগ নবনাওঁ মই এনেই ক'লোঁ বোলো মই নোৱাৰোঁ বনাবলৈ মোৰ লাজ লাগে। বৰ্তমান মাজুলী এয়া মাজুলী বৰ্তমান আমি এতিয়া ঘাটত আছো কমলাবাৰী ঘাটত আছো কপালা এতিয়া ব্লগ বনোৱা মানুহ এনেকুৱা কৰিলে কেনেকুৱা হ'ব ভাল বুলি কৈ দিয়া কপালা আমি পাইছোঁ এই বৃহত্তৰ নদীদ্বীপ মাজুলী মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপটো। আচ্ছা কেলে আহিছে ফুৰিবলৈ হা ফুৰিবলৈ এনেই কৈছোঁ ঘৰত নগ'লে। ঠিক আছে প্লিজ আপুনি মই ব্লগ নবনাওঁ এনেই ক'লোঁ। হা ঠিক আছে কোৱা লৈছ খাইছোঁ মই ব্লগ নবনাওঁ মই এনেই ক'লোঁ মই নোৱাৰোঁ বনাবলৈ মোৰ লাজ লাগে। নাম বুলি মই গম পাওঁ হ'ব কি খাই দিয়া পিছ খাই দিয়া। কি যাইছা খাব কি বিচাৰিছা হা হাই গাইজ আপোনালোকক জ্ঞানশ্ৰী হিয়াৰ চেনেলটোলৈ ৱেলকাম জনাইছোঁ। আমি সত্ৰলৈ আহিছোঁ। তাৰ সত্ৰত সোমোৱাৰ আগতে আমি অকণমান ফুৰি লওঁ বুলি ভাবিলোঁ। আগতে কৈ লওঁ মই ভালকৈ কথা ক'ব নাজানো দেই মই যিটিখন কৈ দিওঁ আৰু মই তেনেকৈ বনাইছোঁ আৰু বনোৱা এক্সপিৰিয়েঞ্চ নাই সেইটো কাৰণেই। এতিয়া কি বুলি কয় আমি ফটো মাৰিবলৈ আহিলোঁ। এতিয়া অকণমান এনেই ফুৰিবলৈ আহিছোঁ ফটো মাৰি আছোঁ কি কি কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। লগতে ভকতনী আহিছে এয়া মানুহজন আহিছে। আপোনাৰ আহি কেনেকুৱা লাগিছে? কেনেকুৱা মানে মইতো মাজুলী আহি থাকোঁ প্ৰায় কিন্তু বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ এয়া দেখিছেনে তাৰ হাতত কেমেৰা গতিকে মোৰ হাতত বেগ দি দিছে খুব ধুনীয়া ভাল লাগিছে। আমি অলপ এতিয়া ফুৰিবলৈ আহিছোঁ খুব ধুনীয়া পৰিৱেশ আৰু জানে আৰু মাজুলীখন চবেই ভাল বুলি আৰু আমি ধুনীয়াকৈ আহিছোঁ। এতিয়া অলপ মানে সত্ৰলৈ আহিছোঁ সত্ৰলৈ অহাৰ আগত মানে আমি অকণমান বোলো ফুৰি যাওঁ অলপ সোনকালে পাই গ'লোহি। ভকতো আছে ভকতনীও আছে তো আমি সকলো আহিলোঁ খুব ধুনীয়া লাগিল আৰু চবতকৈ ইণ্টাৰেষ্টিং তাইক লৈহে ইণ্টাৰেষ্টিং লাগিছে। তাইতো আজি লাইফ জেকেট পিন্ধি আহিছে আহোঁতে ভয়তে লাইফ জেকেট পিন্ধি আহিছে আৰু মোৰো মই আহিছোঁ যদি আগতে গাড়ী লৈ অহা নাই কিন্তু ময়ো বাৰে বাৰে গাড়ীখন চাই আছোঁ কিবা মানে এনেকৈ এটা ভয় ভাৱ এটা গতিকে ভাল লাগিছে। তুমি ব্লগো বনোৱা নেকি? বনাইছোঁ আৰু আচ্ছা আপোনাৰ কেনেকুৱা লাগিছে কৈ দিয়ক। মোৰ ভাল লাগিছে আহি পিনি ফাৰ্ষ্ট টাইম মাজুলীলৈ আহিছোঁ এবাৰ প্ৰথম। আজি এতিয়া সত্ৰলৈ যাম সোমোৱাকৈ নাই গেটত সোমামগৈ আৰু মোৰ শ্ৰীমতীও আহিছে এইবাৰ। তোমাৰ কেনেকুৱা লাগিছে? মোৰো ভাল লাগিছে। অঁ প্ৰথমবাৰ আহিছা? অঁ অ'কে এতিয়া আমি ইয়াৰ পৰা যাওঁ সত্ৰলৈ যাওঁ আৰু মোৰ লগৰ দুজনমানৰো আছে আমি তাতো ফুৰিবলৈ যাম। চবতকৈ ইণ্টাৰেষ্টিং লাগিছে এইটো হাতত লৈ গতিকে আমি এতিয়া যাওঁ ব'লা আমি এতিয়া যাওঁ। আমি এতিয়া ক'লে যাম এতিয়া সত্ৰলৈ যাম সত্ৰৰ পিছত অকণমান ওলাই যাম লগৰ দুজনমান আছে আৰু অলপ ফুৰিমো। আজিতো ফুৰি এক নহ'ব কাইলৈ আকৌ ফুৰিম গতিকে সত্ৰলৈ যোৱাৰ পিছত আৰু দেখাবা নেকি সত্ৰত? দেখাম যদি দেখাবলৈ দিয়ে। সত্ৰত যোৱাৰ পিছত তাই দেখাম কৈছে দেখাব দিলে দেখাম জানো আৰু তাইহে গম পাই দেই। ব'লক এতিয়া আমি গৈ থাকোঁ। দেখিছেনে জ্ঞানশ্ৰীবিলাক খুব পচন্দ হৈছে এই ঘৰলৈ লৈ যাম বুলি কৈছে। লৈ যাব লাগিব আপুনি আছে নহয় নিবলৈ আপোনাৰ গাড়ীখনৰ ওপৰতে উঠাই লৈ যাব।
ভণ্টি কি হ'ল দুটা খাবলৈ আহিছা নেকি দুটা খাব নিদিয়ে নিদিয়ে মানে এয়া আমাৰ বাইদেৱে আটা মুঠি আছে দুয়োগৰাকীয়ে বৰ্তমান আমি আউনীআটী সত্ৰ আহি পালোহি পাই পিনি আমি আমাৰ ঠেঙাল ভৱনত আমি আছোঁ আৰু আজি ৰাতি আমাৰ অন্ন এয়াই ৰুটি এয়া ভকত আমাৰ আজিৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু মেইন নিয়মটো কাইলৈ আছে কাইলৈ আমি মেইন নিয়মটো কৰিম মেইন নিয়ম মানে গামোচা সলনা সলনি তাৰপৰা কি মানে ভকত লোৱাটো কি বুলি কয় শৰণ লোৱা য়েছ কালিলৈ মেইন শৰণটো আমি কাইলৈ ল'ম আজিতো এতিয়া নিয়মটো কৰিলোঁ আজি কাছলৈ গৈছিলোঁ আমি ডেকা সপ্তাধিকাৰ পাছত গ'লোঁ আৰু আমি আজি এনেই তামোল পাণ দিলোঁগৈ আৰু কালিলৈ আমি শৰণ ল'ম যদিও আমি আজিৰ পৰা ভকত আৰু আগতে আছিলে শালপতি আৰু এয়া হ'ব ভকতলী গুড মৰ্ণিং এতিয়া ৰাতিপুৱা 5:15 হৈছে আমি ৰাতিপুৱা খোজকাঢ়িবলৈ আহিছোঁ কি বুলি কয় কালি হোৱাটো মানে হোৱাৰ আগত মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু বনাবলৈ নহ'লে সেইকাৰণে এতিয়াই বোলো দেখুৱাই দিওঁ অকণমান এতিয়া খোজকাঢ়ি গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ জেগাবোৰ চাই থাকক ব্লগ বনাইছে বেলেগ আৰু মই বাৰু শ্বুট কৰি থাকিম নেকি হয় নাই নিজে ধান্দা নাই বোলে ব্লগ বনাই বোলে ঠাণ্ডা আছে সেইটো কাৰণে বনাওঁ বুলি কৈছোঁ কিন্তু সোনকালে 7টা বজাতে টোপনিয়ে যায় এয়া এযোৰ চবেই উঠাই ওপৰলৈ কি হয় কৈ দিয়া নাজানো লাজ লাগিছে কি ক'ম এতিয়া বেঙা লাগিছে খুব ভাল লাগিছে ইয়ালৈ আহি পিনি এফালে মেটেকা আছে ঢেৰ মেটেকা আমি এতিয়া ওলাই মেলি ৰেডি হ'লোঁ অলপ দেৰি পিছত শৰণ ল'ম এতিয়া পইচা লাগে মানে পইচা বহুত খুচুৰা পইচা দৰকাৰ হ'ব সেইটো কাৰণে খুচুৰা কৰিবলৈ গৈ আছোঁ অঁ পইচা লাগে খুচুৰা পইচা নাই দোকান যাওঁ গৈ আছোঁ খুচুৰা কৰিবলৈ পাওঁ নাপালে কিবা এটা কিনিব লাগিব তেতিয়াহে খুচুৰা পাম পানী বটল বেলেগো খাব নোৱাৰোঁ শৰণ ল'লে ৰাতিপুৱা একো খাবলৈ নিদিয়ে সেইটো কাৰণে পানীকে খাই থাকিম আজি শৰণ নোলোৱা আগলৈকে শৰণ লোৱাৰ পিছত খাব লাগিব ভিডিঅ' চাই থকা কোনোবাই দিয়ে নেকি খুচুৰা পইচা অঁ সেনেকৈ লৈ ল'লোহেঁতেন এইবোৰ চিলিণ্ডাৰ বৰ দিগদাৰ হৈ যায় ল'বলৈ পিন্ধা অভ্যাস নাই যে পাপা তাৰপৰা কি ক'ম আৰু ধুনীয়া ব্লগ বনাইছা বোলে তুমি বনাইছোঁ জ্ঞানশ্ৰী বৰা কিটো চেনেল ন জ্ঞানশ্ৰী হিয়াৰ জ্ঞানশ্ৰী হিয়াৰ অ' মাই গড তো চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আপুনি ক'লে আমাৰ নক'লে জ্ঞানশ্ৰী হিয়াৰ আমি এতিয়া উপস্থিত হৈছোঁ আমি এতিয়া আহি পাইছোঁহি শৰণলোৱা জেগাত শৰণলোৱা কাৰ্যখিনি দেখুৱাব নোৱাৰিম কাৰণ আমি তাত বহি থাকিব লাগিব শৰণ লৈ হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ মানে খাই ন মানুহ ৰখি আছে আমাৰ ইয়াত ধূপ চুপ লৈ ৰখি আছে চাকি দিবলৈ আহে কাহিছে যে কাহি ধৰিলে কাহিব লাগিব শৰণ ল'ম বুলি নাকাহিম নেকি এতিয়া আমি শৰণ লৈ আহিলোঁ পিন্ধি আছোঁ মূৰত এতিয়া মই ফুল মাৰি আছোঁ নেদেখিব খালি আৰু বহুত ধুনীয়া ধুনীয়া কিবা কিবি চালোঁ মানে কিন্তু ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু তাত কেমেৰা লগা আছে ভিডিঅ' কৰিবলৈ নিদিয়ে সেইটো কাৰণে দেখাব নোৱাৰিলোঁ এতিয়া বহুত ডাঙৰ হাতী তাত মই বোলো সঁচা সঁচি হাতী নে তেনেকৈ সুধিছোঁ বহুত ইমান ডাঙৰ হাতী তাত দেখিয়ে পোৱা নাই এয়াই ফাৰ্ষ্ট দেখিছোঁ দেখুৱাব পৰা হ'লে দেখুৱাই দিলোঁ সেইযোৰ আগতে পিন্ধা নামটো কি আছিলে মানুহজনৰ সেই নামটো পাহৰি গ'লোঁ দেই আগতে ভৰিকেইটা কিমান ডাঙৰ হ'ব লাগিব মানে এতিয়া ক'ত যাম আমি পিছে পিছে গৈ আছোঁ ক'ত গৈছোঁ গম নাপাওঁ যলৈকে নিয়ে তলৈকে গৈ আছোঁ
এতিয়া খাবগৈ লাগিব আৰু গৈ পিনি এতিয়া শেষ হ'লনে নাই গমেই পোৱা নাই গৈ আছোঁ আমি গতিকে আমাৰ মেইন মানুহজন চিনাকি কৰি দিছোঁ এয়া জয়ন্ত দা আঁতৰি শইকীয়া আঁতৰি গতিকে আমি এখেতৰ লগতে আছোঁ কৈ দিয়ক তো এখেতৰ লগতে আছোঁ তাৰপৰা আমি এখেতে আমাক গোটেই আমাৰ সত্ৰখন ঘূৰাই আছে আৰু শৰণ লোৱাৰ ক্ষেত্ৰত তেখেতৰ সকলো মানে ছাইডতে দিহা পৰামৰ্শ দি আছে গতিকে তেখেতে যেনি লৈ গৈ আছে আমি গৈ আছোঁ আৰু শৰণ লোৱাৰ পিছত এতিয়া খাই বৈ অকণমান ফুৰিবলৈ আহিছোঁ আহা নাই অকণমান ফুৰিবলৈ আহিছোঁ ক'ত যাওঁ এই ভাইটি আহিছে লগত এই ভাইটিয়ে ফুৰাব ক'ত ফুৰাই আৰু ভাইটি সত্ৰতে থাকে এয়া ভকতনি হ'ল এতিয়া আজিৰ পৰা গৈ আছোঁ আৰু এনেকৈ কিবা এটা জেগাবোৰ দেখুৱাই যাম আপোনালোকে চাই থাকিব বৰ্তমান আমি আছোঁ মুখা শিল্পত য'ত আমাৰ মুখা বনোৱা হয় কেনেকুৱা লাগিছে মুখা ভাল লাগিছে এয়া দাড়ি কি বুলি কয় এজনক জানা নাই এজন জটায়ু পক্ষী নেকি নহয় জানো ধৰিব পৰা নাই কোন হয় এইজন একেজনে নেকি খালি নামটো নাজানো এই কৃষ্ণই খোৱা এইটো সাপ কৃষ্ণই খোৱা ওলাইছে কৃষ্ণক খোৱা সাপ সোমাই দে অকণ সোমাচোন মই দেখাই দে আকৌ মানুহটো মুখখন এইখন মুখখন যোৱা আকৌ কেনেকৈ যাব চাওঁ যোৱাচোন যোৱা ধৰি দিয়াচোন ওপৰত ধৰি দিয়া যোৱা এয়া কৃষ্ণ গৈ আছে এয়া কৃষ্ণ গৈ আছে কৃষ্ণ ওলাইছে কেনেকুৱা লাগিলে হোৱাই ভাল লাগিলে কৃষ্ণ কৃষ্ণ ফিল হৈ গৈছে নিজকে ভাল লাগে খুব ধুনীয়া দেখিছা সকলোৱে মানে কি ক'ম মানে ক'বলৈ ভাষা নাই ইমান ধুনীয়াকৈ বনাইছে মূৰ্তিবিলাক হনুমান এক্টিং কৰা আকৌ কৰা আকৌ ৰখি থাকিলা চলো বহিব চৰি ये सब चीजें हाथ से बना रही हैं हाथ हाँ सारी এইয়া আমাৰ হনুমান চাওঁ হনুমান জনী চাওঁ ভাইকি হনুমান চাওঁ আকৌ এইয়া কেনেকৈ হ'ব দিন হ'ল চাগে এয়া মানুহজনী সেয়া বেগ ল'লে কিয় বনোৱা বেগটো মেটেকাই বনোৱা বেগ কেইটা তিনিটা কাৰ কাৰণে আচ্ছা তিনিটা মেটেকা বনোৱা বেগ এয়া এই আৰু বহুত ডিজাইনৰ আছে পিন্ধাচোন কেনেকুৱা লাগে মজা কোনটো খৰাহি চব মেটেকা ন এইটো কাপ আৰু ধেৰ আছে এইটো ধৰা এইবিলাক মেট ডাইনিং মেট আৰু বিভিন্ন ধৰণৰ বস্তু বনাই খালি এতিয়া চব নাই আহিব আৰু ৰাখত আহিব আকৌ বনাই আছে অ'কে হেপী এতিয়া আমি দক্ষিণপাট সত্ৰলৈ আহিছোঁ দক্ষিণপাট সত্ৰত শিয়াল আছে আৰু কিবা কিবি আছে কি শিয়াল আছে হৰিণা আছে শিয়াল নহয় আৰু কি আছে নাজানো দেই আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব ওলাই আছে কি হৰিণা শিয়াল আহিছোঁ এতিয়া দক্ষিণপাট সত্ৰলৈ তাৰপিছত অলপ ফুৰি আছোঁ চাওঁ কি আছে অলপ ফুৰোঁ দেখাম আপোনালোকক চাই থাকক এয়া শহাপহু এইপিনে হৰিণা আছে হৰিণা ভালকৈ দেখা নাপাব ৰ'ব মই দেখাবলৈ চেষ্টা কৰিছোঁ সেয়া চৰি আছে এয়া শিয়াল হয় এইবোৰ শিয়ালে ফটো মাৰিছে বন খাইছে নেকি কাঠৰ খুটা এইটো দেখুৱাই দিয়া কাঠৰ খুটা কাঠৰ ইমান ডাঙৰ কাঠৰ মানে গছৰ আৰু গছৰ গছে হ'ব গছৰ হেৰিয়া ইমান ডাঙৰ গছ কাটিছে কিমান বছৰ হ'ব এইটো বহুত বছৰ একে সমান চাইজৰ চব সমান চাইজৰ গতিকে দেখিছে আপোনালোকে এয়া একদম গছৰ গুৰিটো বুলি ক'ব লাগিব এতিয়া আৰু ইয়াত মানে গোটেইটো টোটেলি কাঠৰ হয় গছৰ হয়তো কাঠে হ'ব বেছি
এইটো আৰু মনে মনে এনেকুৱা হৈ গ'ল আৰু যেতিয়া মাইকী মানুহে যেতিয়া ফোনটো ল'ব হাতত ফোনটো এতিয়াই ল'ব লাগিব কি কৰিম উপায় নাই ধৰি পেলাই দিছে লগ বনোৱা মানুহ বেলেগ কথা কৈ আছে বেলেগে গতিকে কোনো এইটো ইয়াত ৰথ দিয়া নাই ইটা দিয়া নাই বালি দিয়া নাই শিলগুটি দিয়া নাই গতিকে এইটো টোটেলি আমাৰ নেচাৰেল কি বুলি ক'ম গছৰ গুৰি বুলি ক'ব লাগিব এতিয়া আৰু ইয়াত দেখিছে কিমান কমেও চাগে ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 কমেও ইয়াতে 20-25টামান ভিতৰতে 25টামান চাগে আছে এনেকুৱা গতিকে ভাবক কিমান পুৰণি আৰু কিমান কি ক'ম আৰু এইটো মাজুলীৰ ভিতৰত এখন সত্ৰ 2 নম্বৰ হয়নে 2 নম্বৰ সত্ৰ ডাঙৰ প্ৰথম হৈছে আমাৰ আউনীআটী সত্ৰ মাজুলীৰ ভিতৰত বৃহত্তম ডাঙৰ হেৰি কি বুলি কয় সত্ৰ আৰু 2 নম্বৰত হৈছে কি নাম হৈছে এখন হেৰি দক্ষিণ পাট সত্ৰ 2 নম্বৰত আছে দক্ষিণ পাট সত্ৰ গতিকে কোনোবা যদি মাজুলীলৈ আহে গতিকে কোনোবা যদি মাজুলীলৈ আহে তেন্তে ইয়ালৈ আহিবলৈ পাহৰি যাব এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ এতিয়া আমি বেলেগ জেগাত যাম ক'ত যাম আপোনালোকক ক'ম বাৰু এতিয়া আমি ডেকাচাঙলৈ গৈ আছোঁ জুবিনৰ কাঞ্চনজংঘা শ্বুটিং হৈছিলে তাতে আৰু মানুহ এঘৰত সোমালোঁ এখেতৰ লগৰে হয় লগৰ মানে শ্বুটিং কৰা লগৰ হয় তাত সোমালোঁ কিন্তু দেখুৱাবলৈ নহ'লে বেছিকৈ খাই পালোঁ খাই বৈ মানে আৰু উলিয়াইও গৈছোঁ এফালৰ পৰা ইমান মৰম কৰিছে মা দেউতাই আকৌ নবৌজনীও বহুত ভাল বহুত মৰম কৰিছে মাজুলী মানুহবোৰ সঁচাকৈ বহুত ভাল মানে বহুত আদৰ সাদৰ পালোঁ আৰু থাকিবলৈও কৈছিলে কিন্তু থাকিবলৈ নহ'লে সত্ৰলৈ আজি যাবই লাগিব সেইটো কাৰণে নাথাকিলোঁ কিন্তু আহিম এদিন থাকিবলৈ ডেকাচাঙলৈ গৈ আছোঁ বাৰু ভাবি মাজে মাজে দেখিছে ৰাইজে ৰাতি হৈ গ'ল বৰ্তমান আমি আহি ডেকাচাঙত উপস্থিত হৈছোঁহি বহুত কষ্টৰ বিনিময়ত মানুহক সুধি সুধি পাগল হৈ গৈছোঁ ৰাস্তা চিনি নাপাওঁ গতিকে হ'লেও আহি পালোঁহি মই দেখাই আছোঁ চাওক কিমান ধুনীয়া পৰিৱেশ এয়া হৈছে ৰাতিৰ সৌন্দৰ্য আৰু এইফালে ছাইডতো আছে কটেজ আৰু এইফালে আৰু আছে বোলে কিবা বনাই আছে একচুৱেলি আমি দিনত আহিব লাগিছিলে কিন্তু দিনত আহিব নোৱাৰিলোঁ সময় নিমিলিলে সেইটো কাৰণে আমি ৰাতি আহিলোঁ আৰু আহি মেলি এতিয়া পাইছোঁ কিন্তু দিনতো ইয়াতকৈ ভাল লাগে দেখিবলৈ আৰু ওচৰতে নদী আছে কিবা আছে গতিকে যিসকলে আহিছে গম পায় আহিবলৈ পালোঁহে চাব দেই ব্লগ বনোৱা মানুহ এয়া ব্লগ বনোৱা মানুহ ঝুলনা মাৰি আছে দেখিছে ব্লগ বনোৱা মানুহ আহি পিনি ঝুলনা খেলি আছে আৰু মই এতিয়া সেই কেমেৰা চলাই থাকিব লগা হৈছে এই অৱস্থা চলাবই লাগিব আৰু তোমাৰ ব্লগ তুমি বনোৱা জল্দি আহা লোৱা মই ল'ম আপুনিও বনাব লাগিব মিলি জুলি হে মই অকলে নাই বনালে আপুনিও লগত আছে তেনেকৈ মই প্ৰথমতে কৈ লৈছিলোঁ এনেকৈ হ'লে কেনেকৈ হ'ব হা কেনেকৈ হ'ব মিলি জুলি আৰু ভাল লাগিছে ঝুলনা খেলি ভাল লাগিছে সেইকাৰণে খেলি আছোঁ ইমান লাহে লাহে এইফালে বান্ধি থোৱা আছে স্কুলত চব খেলিব নোৱাৰি আচ্ছা এতিয়া আমি আহি পালোহি এতিয়া কাপোৰ কানি সলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ কি কৰি দেখুৱাই থাকিম কি দেখাবা যি কৰোঁ তাকে দেখাম আৰু কি কৰিব লাগে এতিয়া শুবলৈ আছে এতিয়া হ'বলৈ আছে হোৱাকৈ দেখাম চাব আৰু হোৱাকৈ আপোনালোকে হোৱাকৈ বেলেগকৈ শুনে একেদৰে শুনিকে চাব মানুহটোৱে কেনেকৈ হয় কোনে নাক বজায় কোনে নাক নবজায় সেইটোকে চাব আৰু Hey guys, এতিয়া আমি মৰ্ণিং ৱাক কৰি আহিছোঁ আচ্ছা ক'ত দলঙত দলঙত মৰ্ণিং ৱাক কৰে নাই য়েছ আমি তেনেকৈ কৰোঁ আৰু ক'ত যাবা এতিয়া এতিয়া অকণমান ফুৰিব লাগিব ক'ত ৰাস্তাত ব্লগ কমপ্লিট হ'ল নাই হোৱা আৰু বহুত আছে 15 মিনিটমান হ'ব চাগে ভিডিঅ'টো 15-20 মিনিটমান কি হয় আৰু কাটি কাটি বনাব লাগিব চব দেখুৱাব নোৱাৰিম চাগে আউনীআটী সত্ৰৰ মেইন গেটখন দেখিছে কিমান ধুনীয়া বস্তু দেখাইছোঁ এতিয়া ইয়াৰ পৰা বিদায় লৈছোঁ সত্ৰৰ পৰা যাব লৈছোঁ মনটো বেয়াই লাগিছে সকলো ওলাই আছোঁ তাকে এতিয়া আমি সকলোৱে আঁতৰিব বিদায় ল'ম আৰু ভাল লাগিল দুটা দিন থাকিলোঁ বহুত ভাল লাগিলে আৰু আঁতৰিও যথেষ্ট আমাক মৰম কৰিলে গতিকে একচুৱেলি এৰি থৈ যাবলৈ মনে নাছিল কিন্তু যাবলৈতো লাগিবই দিয়কচোন কিন্তু আকৌ আহিম পুনৰ আহিম আমি সত্ৰলৈকে আহিম আৰু ফুৰিবলৈ আৰু বহুত জেগাও থাকি গ'ল আৰু একচুৱেলি প্ৰথমবাৰ আহিছোঁ এইবাৰ সত্ৰলৈ এনেকৈ অহা নাই মানে গতিকে সত্ৰৰ পৰিৱেশটো পায় আৰু মানে এনেদৰে থাকিবলৈ পায় মানে বা পৰিৱেশটো কেনেকুৱা এইবাৰ উপলব্ধি কৰিলোঁ আৰু সঁচাকৈ বহুত ভাল লাগিল আৰু এনেকুৱা লাগিছে যে সত্ৰলৈ আহিয়ে থাকোঁ নেকি মাজে মাজে এনেকুৱা এটা অনুভৱ হৈছে গতিকে যিসকলে সত্ৰলৈ অহা নাই সকলোৱে আহক আৰু থাকি চাওক এবাৰ মই কৈছোঁ একবাৰ যদি আপোনালোকে থাকে তেন্তে আপোনালোকৰ হয়তো যাবলৈ মনটো নাযাবই আৰু মোৰ নিচিনা কৰি চাগে সকলোৱে বাৰে বাৰে আহিবলৈ মন যাব যি কি নহওক এতিয়া আমি আঁতৰিৰ পৰা বিদায় লৈ আমি ইয়াৰ পৰা ৰাওনা হ'ম বাকী সময়ছোৱাত আপোনালোকক আমাৰ ব্লগ আছে ব্লগাৰ দেখাই থাকিব এই ক'ৰবাতে থাকিলে ব্লগ বলোৱা মানুহ পলাই ফুৰিছে এয়া কি কোৱা কৈ দিয়া তোমাৰ পাৰ্টনাৰ এইবিলাক যিদৰে আহিছিলোঁ ঠিক তেনেধৰণে এয়া গৈ আছোঁ আমি সত্ৰৰ পৰা দেখি আছে আমাক
আমি য'ত আছিলোঁ আমাৰ টেঙা কছাৰী ভৱনৰ আটাইজন তো তেখেতে আমাক আগবঢ়াই থ'বলৈ আহিছে ইয়া আছিল মিউজিয়াম দেখাইছিলোঁ এতিয়া আমি আছোঁ এয়া নামঘৰ আমাৰ সত্ৰৰ আমাৰ মেইন ব্লগাৰ কিবা কোৱা নাই কেনেকৈ লাগিলে কি লাগিলে কোৱা বেয়া লগা নাই দুখ লগা নাই হয় নি তাৰপৰা উঠাইছিলোঁ নেকি সেইদিনাখন আৰু এই আকাশ বাতি কৈ যোৱা মই দেখাই গৈছোঁ কৈ যোৱা তুমি মই দেখাই গৈছোঁ আকাশ বাতি নে বন্তি কোৱা এয়া আমাৰ ভকতনী ভকতটো বৰ সৰু দিগদাৰ হৈছে কলপাল লাগে এয়া গীত গীত পাৰ কম আৰু এইবোৰ দেখিছে পাতি দৈৰে বনোৱা গতিকে দেখিছে না মই টিকনি ওলাইছে মই টিকনিটা বান্ধি বুলি কৈছে আমি বৰ্তমান আহি পিনি কমলাবাৰী ঘাট পালোহি আমি সত্ৰৰ পৰা ওলাই আহিলোঁ আহি পিনি ঘাট পালোহি ইয়াত দেখাই আছোঁ আৰু ইয়াৰ গাড়ীখন উঠাবৰ কাৰণে ৰখি আছোঁ ইয়াৰ পাৰ্মিশ্যন দিব আৰু গাড়ীখন উঠাম গতিকে আমি এতিয়া গাড়ীতে বহি আছোঁ আৰু মোৰ ভকতনী এইয়া বহি আছে তলত ফ্ৰীতে গতিকে মই গাড়ীখন উঠাম অলপ পিছত দেখিছে মোৰ চলি অৱস্থা তো তুমি আজি মাজুলী আহিবা আকৌ আহিবানে মাজুলী হা ভাল লাগিলে নাই দুখ লাগিছে নেকি তাইৰ মনত বহুত দুখ তাই মানে আমাৰ সত্ৰত ইমানেই মৰম কৰিলে আৰু মই বন্ধু এঘৰলৈ গৈছিলোঁ ইমানেই মৰম কৰিলে তাই ইয়াৰ চবলৈকে মনত পৰিছে আৰু ফুৰি মেলি বহুত ভাল পালে বোলে গতিকে আহিম আমি দুয়ো আহিম একেলগে এদিন